মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা। ই-লাৰ্ণিং লখিমপুৰ এডুকেশ্যন ব্লগ ইউটিউব চেনেলটোলৈ তোমালোকক সকলোকে স্বাগতম জনালোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ অসমখন হৈছে নদীমাতৃক দেশ। আমাৰ অসমখনক প্ৰধানতঃ দুটা নদীয়ে আগুৰি আছে। এটা হ'ল ব্ৰহ্মপুত্ৰ নদী, আনটো হ'ল বৰাক নদী। আজি এই ভিডিঅ'টোত আমি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উৎপত্তি আৰু বিস্তৃতিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। অসমৰ প্ৰাচীনতম কামৰূপ ৰাজ্যখনৰ ধমনী স্বৰূপ আছিল ব্ৰহ্মপুত্ৰ। যাৰ পৌৰাণিক নাম লৌহিত। উত্তৰ পূৰ্বাঞ্চলত গঢ় লৈ উঠা সভ্যতাৰ বৃত্ত। বৰ্তমান অসম তথা পিণ্ডৰূপে অভিহিত কৰা হয় ব্ৰহ্মপুত্ৰক। ব্ৰহ্মপুত্ৰ নদীখন তিনিখন ৰাষ্ট্ৰৰ মাজেৰে প্ৰবাহিত হৈ হিমালয় পৰ্বতৰ পৰা ই গংগা নদী হৈ বংগোপসাগৰত পৰিছে। যথাক্ৰমে চীন, ভাৰত আৰু বাংলাদেশ হৈ প্ৰবাহিত নদীখনৰ প্ৰায় 54% চীনৰ অন্তৰ্গত, বাকী 34% ভাৰতবৰ্ষ আৰু 8% বাংলাদেশৰ অন্তৰ্ভুক্ত। এই তিনি ৰাষ্ট্ৰৰ মাজেৰে নদীখনে অতিক্ৰম কৰিছে প্ৰায় 2880 কিলোমিটাৰ। ঠায়ে ঠায়ে নদীখন বিভিন্ন স্থানীয় নামেৰে জনা যায়। চীনত চাংপো নদী বুলি ইয়াক জনা যায়। ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশত আকৌ ইয়াৰ নাম চিয়াং বা দিহং, আৰু আমাৰ অসমত ব্ৰহ্মপুত্ৰ বা লুইত আৰু বাংলাদেশক পদ্মা নামেৰে ই পৰিচিত। আহা এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিৰ বিষয়ে কিছু কথা জানো। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল হৈছে তীব্ৰতৰ কৈলাশ পৰ্বতমালাৰ অন্তৰ্গত মানস সৰোবৰৰ দক্ষিণে 5300 মিটাৰ উচ্চতাত থকা আংছি গ্লেচিয়াৰৰ পৰা। ব্ৰহ্মপুত্ৰ নদী উত্তৰ পূৰ্বাঞ্চল আৰু বাংলাদেশৰ মাজেৰে প্ৰবাহিত হৈ বংগোপসাগৰত পৰিছে। ব্ৰহ্মপুত্ৰ নদীখন ইমান বিশালকায় হোৱাৰ আৰু এটা কাৰণ হ'ল ইয়াৰ বহুতো সহায়ক নদী আছে। আহা আমি ইয়াৰ সহায়ক নদীসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। অৰুণাচল প্ৰদেশত ইয়াৰ মূল উপনদী দিবং আৰু লোহিত, যি শদিয়াৰ কাষৰ কপৌ-চাপৰিত দিহং নদীৰে মিলিত হৈ অসমত প্ৰৱেশ কৰিছে। অসমত উত্তৰ আৰু দক্ষিণ পাৰৰ কেইবাখনো উপনৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে। উত্তৰ পাৰৰ উপনৈসমূহৰ ভিতৰত অন্যতম হ'ল সোৱণশিৰি, ৰঙানদী, জীয়া-ভৰলী, বুৰৈ, জীয়া-ধনশিৰি, পুঠিমাৰী, মানাহ, বেকী, চম্পাৱতী, গংগাধৰ আদি। আৰু আন আন সৰু বহুতো নদী আছে। আজি আমি মুখ্য উত্তৰ পাৰত ব্ৰহ্মপুত্ৰৰ উপনৈসমূহৰ বিষয়েহে উল্লেখ কৰিছোঁ। আনহাতে দক্ষিণ পাৰৰ উপনৈসমূহৰ ভিতৰত বুঢ়ীদিহিং, দিখৌ, দিচাং, ভোগদৈ, কপিলী, দুধনৈ, কৃষ্ণাই আদিয়েই প্ৰধান। উত্তৰ পূব ভাৰতৰ আন এখন প্ৰধান নদী বৰাক, যাৰ দৈৰ্ঘ্য প্ৰায় 900 কিলোমিটাৰ। ই দুখন ৰাষ্ট্ৰক সামৰি লৈছে, ভাৰত আৰু বাংলাদেশ। বৰাক নদীত কেন্দ্ৰ কৰি গঢ়ি উঠিছে বৰাক উপত্যকা, যি 6962 বৰ্গ কিলোমিটাৰ জোৰা এক অঞ্চল জুৰি আছে। ইয়াৰ তিনি দিশে আছে সুউচ্চ পাৰ্বত্য অঞ্চল। বৰাক নদীৰ উৎপত্তিস্থল মণিপুৰৰ উত্তৰে নাগা পাহাৰ। মণিপুৰৰ পৰা পশ্চিমমুখী হৈ নদীখনে মিজোৰামত প্ৰৱেশ কৰিছে আৰু তাৰ পৰা দক্ষিণ পশ্চিমমুখী হৈ কাছাৰেদি অসমত প্ৰৱেশ কৰিছে। শিলচৰৰ কাষেৰে পশ্চিমমুখী হৈ বৰাক নদী কাটাখালেদি বদৰপুৰৰ ওচৰলৈ প্ৰৱাহিত হৈছে আৰু তাৰ পাছত কৰিমগঞ্জ হৈ পশ্চিমে কুশিয়াৰা নদী আৰু উত্তৰে সুৰমা নদী হৈ দুটা ধাৰাত বাংলাদেশত প্ৰৱেশ কৰিছে। উত্তৰ পাৰে বৰাকী নদীৰ প্ৰধান উপনৈসমূহৰ ভিতৰত আছে জিৰি, চিৰি, মধুৰা, জাতিংগা, গুমৰা, লাৰাংশ, কলাইন আদি। আনহাতে দক্ষিণ পাৰৰ প্ৰধান উপনৈসমূহৰ ভিতৰত ধলেশ্বৰী, চিংলা, লগাই, সানাই, কাটাখাল আদিয়েই গুৰুত্বপূৰ্ণ। বাংলাদেশৰ কিশোৰগঞ্জ জিলাৰ ভৈৰৱ বজাৰৰ ওচৰত কুশিয়াৰা আৰু সুৰমা নদী পুনৰ একত্ৰিত হৈ মেঘনা নদীৰ ৰূপ লৈছে আৰু তাৰ পৰা শেষত বংগোপসাগৰত মিলিত হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা আমি উত্তৰ পূব ভাৰতৰ নদীসমূহৰ কিছু সাধাৰণ বৈশিষ্ট্য কথা জানি লওঁ। উত্তৰ পূব ভাৰতৰ নদীসমূহ পৰ্বতৰ পৰা উৎপত্তি হোৱাৰ বাবে গোটেই বছৰ জুৰি নদীত পানী থাকে। খৰালিত পানী কমিলেও কেতিয়াও একেবাৰে শুকাই নাযায়।
দ্বিতীয়ত, উত্তৰ পূব ভাৰতৰ নদীৰ ঘাট বহল অথচ গভীৰ, সোঁতৰ গতি, ঠাই বিশেষ মন্থৰ আৰু খৰস্ৰোতা। তৃতীয়তে, উত্তৰ পূব ভাৰতৰ নদীবোৰ আপেক্ষিকভাৱে নবীন, গতিৰ পৰিৱৰ্তন হয় আৰু প্ৰশস্ত প্লাৱনভূমি আছে। আন এক বৈশিষ্ট্য আমি উল্লেখ কৰিব পাৰোঁ, উত্তৰ পূব ভাৰতৰ নদীৰ অৱবাহিকা আৰু প্লাৱনভূমি সেমেকা তথা উৰ্বৰ, খেতিৰ বাবে অতি উপযোগী। সেইবাবে জনবসতি ঘন আৰু সমৃদ্ধিশালী নগৰ নদীৰ পাৰত গঢ় লৈ উঠিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। লগ পাম পৰৱৰ্তী এক